মোৰ চচটো কেনেকুৱা দেখিছেনে এইটো ষ্টিলৰ হয় ভাত বনাওঁ বুলি কোনোবাই যদি মাৰ কাঢ়ি খাওঁ বুলি ভাবে এনেদৰে ষ্টিলৰ চচ এটা কিনি ল'ব আৰু সোনকালে গৰম হয় খাব মানে গেছ বেছি নাযায় দেখিছেনে চব চচটো ষ্টিলৰ আৰু এয়া ডাঙবডি ভাজি ল'লোঁ আৰু দেখিছে নাই কামৰ মাজতে আমাৰ ছোৱালী উৎপাত দেখিছে লিপষ্টিক লগাই মাজে মাজে এইখন আমনি থাকেই এইফালে খৰধৰকৈ ভাত বনাই আছোঁ আৰু আমাৰ মাজতে ছোৱালীৰ এইখন উৎপাত অথনিৰ পৰা লাগি আছে এইকাৰণে লিপষ্টিক চিপষ্টিক চব লুকুৱাই থ'বলগীয়া হয় নলগাবি বুলিলেও নুশুনে দেখিছেনে বাৰু এতিয়া তাকো মই লগাই দিলে নহয় আৰু এইফালে বৰমাক আহিছে বৰমাককো চাহ এভাগ দি ল'লোঁ আৰু এইজনী হৈছে আমাৰ বৰমাকৰ ছোৱালী আৰু এয়া মই কিবা এটা আনিবলৈ গৈছোঁ বলক দেখুৱাওঁ দেখিছে টেঙাবোৰ কেনেকৈ কেৰ্কেটুৱাই হৰাইছে অলপ অলপ খাই গোটেইখন হৰুৱাইছে আৰু চক কিমান লাগি আছে খাই যদি কোনোবাই আহি যাব আৰু এয়া আমাৰ নতুন বাৰীৰ নতুন কল জাহাজী কল লাগিছে আৰু মেজেঙা নিবলৈ আহিলোঁ দেখিলেনে এইজোপা মেজেঙা গছজোপা ইমান ওখ হ'ল নহয় আৰু মেজেঙা যে পানী হোৱা ঠাইত কিন্তু নহয় দেই আমাৰ মাৰ ঘৰ ফালে নিছিলোঁ পুলি কিন্তু জীয়াব নোৱাৰিলে দেখিছেনে গোটেইজোপা কাঁইট থকাজোপা খালে মানে মুখত এটা দে মেজেঙাই কিন্তু এই কাঁইট থকাজোপা খালে নেদে আৰু গোটেই ঠালটোতে কাঁইট দেখিছে আপোনালোকে যদি বজাৰৰ পৰা কেতিয়াবা কিনে নহয় এনেদৰে কাঁইট থকা চাই ল'ব তেতিয়া খাবলৈ ভাল হয় আৰু এয়া মই কাটি ল'লোঁ 4টা ঠাল যিহেতু পাত বহুত আছে গতিকে আনিলোঁ আৰু ধুনীয়াকৈ ধুই লৈছোঁ এয়া দেখিছেনে পাতখিলাটো কাঁইট আছে গতিকে যিসকলে মেজেঙা খাব বিচাৰে কিনি কাঁইট থকাটো কিনি খাব তেতিয়া মুখত নেদে আৰু এয়া ধুনীয়াকৈ কাঁইট আছে কাৰণে ভালদৰে মই জাপি লৈছোঁ দেই কাটিবৰ সময়ত মিহি মিহিকৈ কাটি লৈছোঁ এনেই পাতকেইখিলা তেলত অকণমান হেৰি দি নিমখ দিও এনেই ফ্ৰাই কৰি খাব পাৰে বা শাকে চাকে দি দিব পাৰে মই এনেদৰে ভাজিলোঁ আৰু সেয়া কামৰ মাজতে মিষ্টাৰ আহিলে হৰ্ণ মাৰি আছিলেহি কিন্তু যোৱা দেৰি কাৰণে নিজে খুলিলে আৰু এইফালে মগু চাটনিৰ কাৰণে অকণমান ৰেডি কৰিছোঁ এয়া কেৰেলা বইল বনাই দিওঁ বাপেকৰ কালি অকণমান গাটো বেয়া লাগিছে গতিকে অলপ বইল চইলো দিব লাগে আৰু এইফালে ভোট জলকীয়াৰ লগত ভাত দি দিলোঁ আৰু দেই ফাইনেলি